নমস্কাৰ। কবি ববিতা ফুকন বাইদেউৰ কবিতা এটি পাঠ কৰিব ওলাইছোঁ। নিৰ্বাসিত সময়ৰ ডায়েৰী। কেনে আছা তুমি? কথাষাৰ সুধিবলৈও এতিয়া ভয় হয়। কিজানি উভতি সুধা কেতিয়া আহিবা বুলি। যুঁজি আছো জানা, বিচাৰি মুক্তিৰ পথ, বিশ্বব্যাপী হাহাকাৰ তাহিতজন। যুঁজি আছো বচাবলৈ সংক্ৰমিতজনৰ শেষ নিশ্বাস। অনেকে মাৰিছে হাঁহি, হেৰুৱালো অনেকক। মৃত্যুৰ উপত্যকাত এতিয়াও শগুনে উভতি নেচাই মৰা হওক। উৰা মাৰিছিলো সেইদিনা তোমাৰ কোলাত, একোচ পাখিলাখি সপোন উপহাৰ দি। অচিৰে উভতি যোৱা আৰু প্ৰতিশ্ৰুতিৰে তুমি এতিয়াও উমলি আছা চাগে সেই প্ৰজাপতি সপোনৰে। সাহসেই হোৱা নাই কবলে, সপোনৰ বালিচৰত নেলাগে উমলিব। অনামিকাত জিলিকি থকা হেঁপাহৰ তৰাটি পাৰিবানে পেলাব খুলি? আজিয়েই নিৰ্বাসিত ময়ো, হাৰে আছো নিশাৰ পোহৰ লিখি লিখি। বিদায় মৰমী, উশাহনো আৰু কিমান বাকী। ধন্যবাদ। কবিতা পাঠ মফিদা বেগম।